মোনাকে হাঁহি দিব তুমি আহিলে অজুহাত নাথাকিব মৰমে উমলিব তুমি আহিলে আবেলিৰ বেলিতেও তোমাতে লুকাই মই ক'ত আছো আপোনালোকে দেখিছেনে আজি বহুত বছৰৰ পিছত মই আজি এনেকুৱা এটা পৰিৱেশ পালো মই আহিছো আজি সৰুবাৰ ঘৰলৈ আৰু আমাৰ আইতা যেতিয়া আছিলে তেতিয়া এনেকুৱা এটা পৰিৱেশ আছিলে আমাৰ এখন জুইহালি আছিলে আৰু জুই চাং আছিলে আজি বহুত বছৰ হৈ গ'ল মানুহৰ ঘৰত আজিকালি কাৰো ঘৰতে নাই চাগে আৰু আমাৰ সৰুবাৰ ঘৰত এখন জুইহাল আছে মানে তেওঁলোকে ৰাখি থৈছে এই জুইহালখন ঠাণ্ডা দিনত তেওঁলোকে ইয়াতে জুইহালতে বহি জুই ফুৰাই আৰু জুইত কিছুমান খানা বনায় আৰু বহুত বছৰৰ পিছত পালো আজি মই আহিছো আজি ভাবিছো ইয়াতে মই জুইহালত ছাগলী মাংস বনাম আৰু আপোনালোককো দেখাম ছাগলী মাংস বনোৱা আৰু মই কি পিন্ধি আছো দেখিছেনে মেখেলা চাদৰ জুইহালিততো কিবা এটা খানা বনালে মেখেলা চাদৰ বনাবই লাগিব আৰু কেইটামান আপোনালোকক বস্তু দেখাম আপোনালোকে চাব হয়তো বহুতে জুইহাল দেখিছে বহুতে হয়তো আমাৰ অসমত থকা মানুহেও বহুতে জুইহাল দেখা নাই যিসকলে ফ্লেটত থাকে তেওঁলোকৰতো জুইহালৰ কথাই নাই ফ্লেটত থকা নথকা কোনো কথাই নাই আজিকালি কাৰো ঘৰতে জুইহাল নায়েই মানে আৰু জুইহাল এটা ৰাখিব পৰাটো খুব ভাগ্যৰ কথা আৰু এইটো আমাৰ ট্ৰেডিশ্যন অসমীয়া মানুহৰ জুই চাং বুলি কয় তাতে জুই চাঙত বহুত বেলেগ বেলেগ ধৰণৰ বস্তু থাকে তাতে আপোনালোকৰ শুকান মাছৰ পৰা হালধি আৰু নিমখৰ খুটুং সেইবিলাকতো আজিকালি বাৰু নাইকিয়া হ'ল জাতিলাও খুটুঙত নিমখ ৰাখিছিলে সেইবিলাক বাৰু নাইকিয়া হ'ল কিন্তু যি দুই এটা মোৰ সৰুবাৰ ঘৰৰ জুইহালিত আছে মানে তেওঁলোকে জুইহাল এখন ৰাখি থৈ দিছে মই সেইটো আপোনালোকক দেখাম এতিয়া আৰু এয়া হৈছে বা আমি কি বনাম এতিয়া আমি ছাগলী মাংস বনাম এতিয়া আৰু ছাগলী মাংস বনাম এয়া বাই ৰেডি কৰি আছে আলু ছাগলী মাংস বিলাহী কিবা কিবি আৰু এতিয়া দেখাম আপোনালোকক ককৰা কয় নে কি কয় ককৰা নে কেকুৰা নে কি কয় ককৰা নে কেকুৰা কি কয় নাজানো আৰু আপোনালোকে ভুল হলে শুদ্ধ কৰি দিব আৰু এইটো সৰুতে দেখিছিলো এতিয়া বহুত বছৰ পিছত দেখিলো বজাৰত ওলাই অৱশ্যে কিন্তু মানে কি হয় মই আগতে নাখাইছিলো কিন্তু এতিয়া মই চব খাওঁ যি দিয়ে তাকে খাওঁ মানে আৰু সাজপানীও আছে সাজপানীও খাম এতিয়া আপোনালোকক দেখাম এটা বস্তু ৰখিব আৰু এয়া হৈছে ককৰা আৰু শুকান মাছ পুঠি মাছ ন এইবিলাক শুকান মাছ পুঠি মাছ আৰু ইয়াতে জুই জ্বলি আছে ইয়াতে কেৰাহীত তেল আছে ইয়াত এতিয়া আমি ছাগলী মাংস বনাম মানে খাহী মাংস বনাম আৰু ইমান ধুনীয়া দেখিছেনে মানে এইটো অকল মানে এই জুই ধৰিবৰ কাৰণে ৰাখি থৈ দিছে কি ধুনীয়া এইবিলাক পৰিৱেশ আগতে আমাৰ ঘৰত আইতা থাকোতে আছিলে আৰু যেতিয়াৰ পৰা আইতা নোহোৱা হ'ল তেতিয়াৰ পৰা জুইহালিও নোহোৱা হ'ল আচলতে কি হয় এইটো কাৰণে নোহোৱা হ'ল গাঁৱৰ যদিও মানে ইয়াত বস্তুবিলাক বনালে বহুত কাম বাঢ়ে আৰু যিহেতু মা দেউতাৰ বয়স হৈ আহিছে এইকাৰণে আৰু তথাপিও মানে অকণমান ৰাখি থৈ দিছে জুইহাল মানে জুই কৰিব পৰাগে এতিয়া ইয়াত খাহী মাংস বনাই আছে আৰু পেটু চেটুত বহুত কিবা কিবি আছে ন ইয়াত কি দিবা এতিয়া ইয়াত আলু দিম আৰু বিলাহী দিম আৰু কি দিবা গ্ৰেভি টাইপৰ কৰিম তাৰপিছতে এইটো অলপ গ্ৰেভি টাইপ কৰিব জলকীয়া ভোট জলকীয়া ন ভোট জলকীয়া এয়া হৈছে খাহী মাংস আৰু আমি খাহী মাংসৰ পেটু আছে খাহী মাংসৰ পেটু ভাজিম আৰু ককৰা চাটনি বনাম ইয়াতে নৰসিংহ পাত দিম আৰু আদা নহৰু দিম আৰু ভোট জলকীয়া ন আৰু ভোট জলকীয়া দিম আৰু জুইত বনোৱা খাদ্য আজি কিমান বছৰৰ পিছত খাম মানে আজি মই জবৰদস্তি কৰিলোঁ মানে জুইত বনোৱা খাদ্য খাম আৰু মোৰ কাৰণে ধুনীয়াকৈ মানে কিটচেনটো ৰেডি কৰিলে জুইহালৰ কিটচেন সেইটো কাৰণে এতিয়া আপোনালোককো দেখাই থাকিম আৰু খাম ৰহি খাম ন ৰহি খাম আচলতে এইটো আৰু এয়া ছাগলী মাংস ৰেডি হৈ গৈছে মানে জোলটো ৰেডি হৈছে এতিয়া পেটু ভাজিবলৈ আছে ছাগলী মাংসৰ এয়া ৰেডি হৈ গ'ল একদম কম মছলা ইউজ কৰিছোঁ মই যে আপোনালোকক কৈ আছোঁ ৰহি খাম আপোনালোকে ভুল নুবুজিব কিন্তু আমাৰ আহোম সম্প্ৰদায়ৰ এইটো পৰম্পৰা হয় আমাৰ সাজৰ সকামো কৰা হয় কিন্তু আমাৰ ঘৰত নকৰে বাৰু কিন্তু আমাৰ সৰু বাহঁতৰ ঘৰত সাজৰ সকাম কৰে এইটো আমাৰ হৈছে পৰম্পৰা হয় এনেকুৱা নহয় যে মানে একদম মানে এইটো মদ হিচাপে ব্যৱহাৰ কৰে তেনেকুৱা নহয় ৰহিটো হৈছে এটা ৰাইচ বিয়াৰ হয় চাউলৰ ৰস হয় আৰু
এই চাউলৰ ৰসটোৱে কিন্তু বহুত উপকাৰো কৰে এইটো কাৰণে উপকাৰ কৰে যদি আপুনি এই ৰাইচ বিয়েৰটো মানে একদম লিমিটত খায় আচলতে যিকোনো বস্তুৰে এটা লিমিট থাকে আৰু এইটো যদি আপোনালোকে লিমিটত খায় তেতিয়াহ'লে আপোনাৰ স্বাস্থ্যৰ অপকাৰ নহয় উপকাৰহে কৰে আৰু যদি আপুনি আনলিমিট খায় তেতিয়া অবভিয়াছলি এইটো অপকাৰ কৰিবই আৰু যিকোনো বস্তুৰে এটা লিমিট যেনেকৈ থাকে ঠিক তেনেকৈ ৰাইচ বিয়েৰো লিমিটত খালে মানুহৰ স্বাস্থ্য খুব ধুনীয়াহে কৰি দিয়ে স্কিন ধুনীয়া কৰে চব বস্তুৱে ধুনীয়া কৰি দিয়ে আৰু আজি অলপ ৰহি খাম আৰু মই আহিছোঁ কাৰণে এইবিলাক চব আয়োজন কৰিছে গতিকে আপোনালোককো দেখাম ৰহি কেনেকুৱা হয় কেনেকৈ থয় ক'ত থয় মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এইফালে সৰু বাই বনাই আছে কি বনাইছা এইটো শুকান মাছ বনাব এতিয়া শুকান মাছ ৰেডি হৈ গ'ল এবাৰ শুকান মাছ তাৰপিছতে ককৰা পুৰি আছে এয়া হৈছে শুকান মাছ ককৰা জুইত দি থৈছো অ'কে আৰু এইফালে বুলবুলে কি খুন্দি আছা আৰু এইফালে ভিন্দৌ কি কৰি আছা ভিন্দৌ কুকুৰা গুচাই আছে কুকুৰা এইটো কি খুন্দি আছা কেঁকুৰা ককৰা কি হয় নাজানো আৰু মুঠতে গুচাই আছে আৰু হে গাইজ আমি এতিয়া খানা চানা খালো আৰু এতিয়া আমি অকণমান ফূৰ্তি কৰিম মানে বিহুত আছিল গৈছো ৰখিবা অকণমান তাৰপিছতে এতিয়া ভিন্দৰ লগৰবিলাকো আছে অকণমান ফূৰ্তি কৰিম বিহু মাৰিম আৰু যিহেতু আজি গোটেই ভিডিঅ'টো জুহালৰ পৰাই দেখালোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব যদিহে ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ কাৰণে অতি সোনকালে আৰু এটা ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম তেতিয়ালৈকে সকলো শান্তিৰে থাকক সুখেৰে থাকক বাই বাই গুড নাইট টেক কেয়াৰ